গোলাঘাটত পুনৰ জব্দ গৰু ভৰ্তি বাহন। বিগত 4 দিনত দ্বিতীয়টো গৰু ভৰ্তি বাহন জব্দ গাঁওৰক্ষী বাহিনীৰ। এইবাৰৰ স্থান গোলাঘাটৰ কছাৰীহাট। নিশা চোৰাংকৈ সৰবৰাহ কৰি থকাৰ পৰা খেদি খেদি বাহনখন জব্দ শিয়ালেখাটি খুমটাই গাঁওৰক্ষী বাহিনীৰ। উল্লেখ্য যে নিশা গোলাঘাটৰ অকালি হৈ আঠখেলীয়া অভিমুখে যোৱা দুখন গৰু ভৰ্তি বাহন প্ৰত্যক্ষ কৰি শিয়ালেখাটি খুমটাই গাঁওৰক্ষী বাহিনীয়ে বাহন দুখনক ৰবলৈ সংকেত দিয়াৰ পাছতো পলাবলৈ চেষ্টা কৰে। তাকে দেখি বাহন দুখনক পিছে পিছে খেদি যায় নিৰস্ত গাঁওৰক্ষী বাহিনীয়ে। মৰণক শৰণ দি প্ৰথমতে এখন গাড়ী কছাৰীঘাট হাইস্কুলৰ সমীপত জব্দ কৰিবলৈ সক্ষম হয় যদিও পলাই সাৰে আনখন বাহন। জব্দ হোৱা বাহনখন AA05 C7173 নম্বৰৰ এখন বলেৰো পিকআপ বাহন। বাহনখন জব্দ হোৱাৰ পাছতেই পলায়ন কৰে চালক হেণ্ডিমেন। শেষত মুঠ 14টা চোৰাং গৰুসহ জব্দকৃত বাহনখন গোলাঘাট আৰক্ষীক চমজাই দিয়ে গাঁওৰক্ষী বাহিনীয়ে। উল্লেখ্য যে গোলাঘাটৰ অলিয়ে গলিয়ে এতিয়া গঢ় লৈছে চোৰাং গৰু সৰবৰাহৰ এক বৃহৎ চক্ৰ। দৈনিক এনে গৰু ভৰ্তি বাহন জব্দ হোৱা ঘটনাই গোলাঘাটত এক বৃহৎ গৰুৰ সিন্ডিকেট গঢ় লোৱাৰ ইংগিত প্ৰদান কৰিছে। বিগত আজি বহুদিনেই হ'ল আমি হাতত এডাল এডাল লাঠি লৈ পেলাই আমি পহৰা দি থাকোঁ প্ৰায় 3:30 4টা বজালৈকে ৰাতিপুৱালৈকে। আমি কিছুমান অসুবিধা দেখা পাইছোঁ পহৰা দি থাকোঁতে। কিছুমান গাড়ী যায়, কিন্তু সব গাড়ী নহয়, কিছুমান গাড়ী ৰখে, কিছুমান গাড়ী ইমান স্পীডত যায় বলেৰো পিকআপৰ লেখীয়া কিছুমান গাড়ী আমি ৰাখিলোঁ, ছিগনেল দিলোঁ, কোনো পধ্যে তেখেতলোক ৰখিবলৈ চেষ্টা নকৰে আৰু ৰাখিব চেষ্টা কৰিলেও তেওঁলোক গুচি যায়। আৰু আমি তেনেকুৱা নিৰস্ত বাহিনী আমি হাতত এডাল লাঠি লৈ পিছে পিছে খেদাও আমাৰ কোনো গাড়ী ঘোঁৰা নাইকিয়া। কালি আমি এটা মনতে ভাবিলোঁ, আমি কালি ডিউটি কৰিছিলোঁ, এখন গাড়ী এল্টো বাহন আমি ৰাখিছিলোঁ ডিউটি জেগাত। তেতিয়া প্ৰায় 1:30মান বজাত এখন গাড়ী আপোনাৰ অকালিৰ পৰা আহিছিলে, আহি এইটো ৰাস্তাত যোৱাৰ লক্ষ্যৰে আমি তেতিয়া তেখেতলোকক ছিগনেল দিলোঁ গাড়ীখন ৰখিবৰ কাৰণে। তেখেতলোক নৰোৱাত আমি গাড়ীখনত আমাৰ নায়ক অপীম কোঁৱৰ ডাঙৰীয়া, আমাৰ ভাস্কৰ দাস আৰু কৃষ্ণ শইকীয়া, আমি 4জন উঠি পেলাই গাড়ীখন পিছা কৰোঁ। পিছা কৰি আমি কছাৰীত তিনিআলিলৈকে পিছা কৰোঁ, কিন্তু তেখেতলোকক ধৰিবলৈ সক্ষম নহয়। কছাৰীত তিনিআলিতে এখন বলেৰো পিকআপ এটা ছাইডত গুচি গ'ল। আপোনাৰ আমাৰ যিখন আঠখেলীয়া নামঘৰ যিখন আমাৰ গেট আছে, গেটৰ মুখেদি এখন গুচি গ'ল আৰু এখন গাড়ী গোলাঘাট মোৱা হৈ গুচি গ'ল। আমি এখন গাড়ী যেতিয়া এইফালে ধৰিব নোৱাৰিলে আমি ঘূৰি পেলাই গোলাঘাট মোৱা হৈ পেলাই আমি পাওঁ কছাৰীহাট হাইস্কুল। কছাৰীহাট হাইস্কুলখন পাৰ হৈ পেলাই আমাৰ অলপ আগতে আৰু প্ৰায় 100 গজ আঁতৰত গাড়ীখন বলেৰো পিকআপখন ৰখি আছে। আমি টৰ্চ মাৰি আমাৰ নায়কে টৰ্চ মাৰি চাই দেখে গৰু প্ৰায় গৰু 10টাৰ ওপৰতে হ'ব, আমি হিচাপ নকৰিলোঁ, 14টা মানৰ 14টা গৰু একদম থেপা থেপিকৈ প্ৰায় গৰু লৈ গৈছিলে। আমি দেখা পাই তৎকালীনভাৱে আমি চিন্তা কৰিলোঁ গাড়ীখনৰ চাবি নাই আৰু গাড়ীখনত থকা ড্ৰাইভাৰকেইজনো পলায়ন কৰে। তেতিয়া আমি চিন্তাত পৰি পেলাই আমাৰ নায়ক ডাঙৰীয়াই লগালগ আমাৰ কমাৰবন্ধা IC ছাৰ আমাৰ মাননীয় কৌস্তমণি গগৈ ডাঙৰীয়াৰ লগত যোগাযোগ কৰিলে আৰু কৌস্তমণি IC ছাৰ আমাৰ কৌস্তমণি গগৈ ডাঙৰীয়াই আমাৰ গোলাঘাট OC ছাৰৰ লগত কণ্টেক্ট কৰিলে। আহি 10-15 মিনিটৰ পাছতে আমাৰ গোলাঘাট আৰক্ষী আহি পেলাই আমাৰ সেই ঘটনাস্থলীত উপস্থিত হয় আৰু উপস্থিত হৈ ঘটনাস্থলীত গাড়ী চাবিবিহীন এখন গাড়ী ষ্টাৰ্ট কৰি নিব নোৱাৰাত ক্ৰেং মাতি পেলাই গাড়ীখন গোলাঘাট আৰক্ষী থানালৈ লৈ যায়। দুখন গাড়ী আছিলে, এখন গাড়ী আপোনাৰ কছাৰীহাটৰ যিখন আমাৰ আঠখেলীয়া নামঘৰৰ গেটখন, এখন গাড়ী সেইফালে গুচি যায় আৰু এখন গাড়ী গোলাঘাট মোৱা হৈ গুচি যায়। দৈনিক মানে আমি VDP ডিউটি থাকোঁতে আপোনালোকক অকণমান আগত ক'লোৱে যে কিছুমান যিসকল সৎ পুৰুষ অহা যোৱা কৰে তেখেতলোকে ৰখে, আমাক ধুনীয়াকৈ সন্মানে আমাৰ VDP হিচাপে সন্মান কৰি যায়। কিন্তু কিছুমান গাড়ী এনেকুৱা ধৰণৰ আছে আপোনাৰ ৰাখিলেও ছিগনেল দিলেও বহুত আঁতৰৰ পৰা শ্ল' কৰি পেলাই মুখৰ আগৰ পৰা গুচি যায় যেন গাড়ীখনে আমাক মহতিয়াই যাব, তেনেকুৱা VDPক ব্যৱহাৰ কৰে। আৰক্ষীৰ পৰা আমি সহায় সুবিধা নোপোৱা বুলি নকওঁ। কালি আমি ডিউটি দিয়া সময়ত আমাৰ সন্মানীয় নৱনিৰ্বাচিত আমাৰ কমাৰবন্ধা থানালৈ অহা সন্মানীয় IC ডাঙৰীয়া কৌস্তমণি গগৈ ছাৰ আমাৰ কিছু মুহূৰ্ত 1 বজাৰ কিছু মুহূৰ্তৰ আগতে আমাক আহি লগ ভাগ কৰিহি, আমাক সহযোগিতা আৰু সাহস প্ৰদান কৰে তেখেতে আহি।